নমস্কাৰ অসমবাসী ৰাইজ, স্বাগতম জনাইছোঁ ৰাইডাৰ ভাই ইউটিউব চেনেললৈ আৰু আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল। তো আজি যাবলৈ ওলাইছোঁ গুৱাহাটী আৰু বাইকখন মানে অলপ ৰেপিং কৰিম বুলি ভাবিছোঁ। তো চাই থাকিব ভিডিঅ'টো। তো আহি পালোঁ গাইজ গুৱাহাটী আৰু গৈ আছোঁ আজি বিৰুবাৰী এফ চিটি গৈ থাকোঁ। তো ৰেপ চিটি আহি পালোঁ, সোমাই যোৱাৰ ভিতৰত এতিয়া। তো গাড়ীখন আনি লগাই দিলোঁ ওপৰত আহি, এতিয়া ৰেপিঙৰ কাৰণে ষ্টাৰ্ট হৈ যাব আৰু। একদম ৰেপ চিটি আহি লগাই দিলোঁ আহি বাইক, আৰু এইবিলাক সাজু আৰু বাইক পৰা ৰেপিং কৰিবৰ কাৰণে। তো চাই লওঁ, এটা কালাৰ পচন্দ কৰোঁ, যিকোনো কালাৰ পচন্দ কৰি লগাম আৰু। নতুন নতুন না ইউটিউবাৰ তো মানে মুভ কৰোঁতে অলপ মোবাইলটো অলপ প্ৰব্লেম হৈ যায়, তো মুভ কৰি ল'লোঁ। তো আহিলোঁ ৰেপ চিটি আৰু এতিয়া দেখাই আছে ভাইৰ নামটো কি? নয়ন। সেইটো নামাৰো, মাৰিলে এইটো মাৰিম। আৰু এইটো আছেনে নাই? এইটো এভেইলেবল আছে, হৈ যাব ন? ভালে নে পেপাৰটো? এইটো দিলে হ'ব দিয়া। সম্পূৰ্ণ হ'ল আৰু টেংকিৰ কাম। এতিয়া বাকী আছে তলৰখিনি, আৰু টেংকিৰ কাম মোটামুটি হৈ গ'ল, খালি ইয়াত ষ্টিকাৰকেইটা মাৰিব আছে, মানে এইকেইটা গাৰ্ফিট কৰিম। কাম আধা আধি হৈ গ'ল আৰু চবখিনি পাৰ্টছ মানে খুলি খালি লগাব লাগে, তেতিয়া মানে ভালকৈ বাইকখনৰ ৰেপিঙৰ কাম প্ৰায় সম্পূৰ্ণ হ'ল, অলপমান ফিনিচিং দিব বাকী আছে। হৈ গ'ল নেকি কাম কমপ্লিট? লাষ্ট অলপ আছে আৰু। বাইকৰ কাম হৈ গ'ল কমপ্লিট। তো ৰাইজ গাড়ীৰ কাম হৈ গ'ল। তো কালাৰটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কমেণ্ট কৰি জনাই দিব। বিল চিল পে'মেণ্ট কৰোঁ, বিল চিল পে'মেণ্ট কৰি যাওঁগৈ আৰু বিৰুবাৰী কালাপাহাৰৰ পৰা আহি চাৰাপতি ফ্লাইঅভাৰ উঠিলোঁ আৰু এয়া আহি পালোঁ ডাইৰেক্ট দিচাং ৰিচৰ্ট সোণাপুৰ। তো গাইজ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।
এতিয়া আছোঁ বৰ্তমান দিচাঙত আৰু খাই লওঁ কিবা এটা খাই মেলি ইয়াৰ পৰা ওলাই যাম ঘৰলৈকে তো বাই বাই আজিৰ কাৰণে লগ পাম অন্য এটা ভিডিঅ'ত আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰোঁ চেনেলটো তো আজিলৈ বাই বাই